মোক দেখিবলৈ কেনেকুৱা লাগিছে বাৰু সঁচা সঁচা ক'ব দেই। হেল্ল' মোৰ নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে পুনৰ স্বাগতম। আকৌ ক'ৰবাত গৈ আছো, ক'ত গৈ আছো নকওঁ, ভিডিঅ'টো চাই থাকিলে নিজেই গম পাব। আমাৰ এই টিকলাটো দেখিছে গাড়ীত উঠিব পায় বা ইমান ফূৰ্তি পাইছে নহয়। আহি পাই গোটেইবোৰে চাহ পিঠাহে খাই লৈছে। অলপ পাছতে ভাতো খাই ললো, মানে ঘৰৰ খিনিয়ে সোনকালে ভাত খাই লৈছো। এতিয়া খোৱা বোৱা আৰু ষ্টাইলবোৰ দেখিতো গম পাইছে কিবা এটা বিশেষ আছে। মানে যোৱা 1 তাৰিখে মোৰ ভাগিনজনীৰ তুলনি বিয়াৰ ৰিচেপশ্যন আছিলে, সেয়েহে গোটেইবোৰ তাতেই গৈছিলো আৰু ইয়াতে বিয়াৰ অলপ কিছুমান নিয়ম আছিল সেইবোৰ কৰিলে। আমাৰ এই টিখৰটোক দেখাইছো দেখিছে, আহাৰ পৰা মানে এনেকে টিক 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 টিককে ঘূৰিয়ে ফুৰিছে। আৰু এইজনী আমাৰ কইনা মাক দেই। আৰু এইজনীয়ে হ'ল আজিৰ দিনটোৰ মুখ্য আকৰ্ষণ, মানে আমাৰ কণমানি কইনাজনী দেই। আমাৰ পৰিয়ালটোৰ সকলোবোৰ বহুত ধুনীয়া ধুনীয়া ন। জানো মই থু 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 মুখ নালাগিবি পাই। আৰু সন্ধিয়াৰ আগে আগে আমি ঘৰলৈ বুলি আহিলো, কাৰণ লগত গোসাঁইকণ গৈছে, নহলে সি ঠাণ্ডা পাব যে। আৰু আহি লৈ দৰ্জা খোলা বাদ দি প্ৰথমে ভাগৰহে মাৰি লৈছো।